হাই সাবিত্ৰী মই তোমাৰ সকলো দুখ ক্ষমা কৰি দিম বাকী তুমি কোৱা তোমাৰ অপৰাধ কি কি হ'ল স্বামী বৰণ কৰিছ কিন্তু কিন্তু তাৰ তই স্বামী ৰূপে সুন্দর প্রথম দেখ খুব চরিত্র হয় কিন্তু নকল বৈষয়িক কোন বংশে জন্ম তার পৌত্র হয় অজমর শতাব্দী পরিবার গরিব গ্রহ আপনার পবিত্র করিলে রাজ করিব এতে ভক্তি করে যুবকর বংশৰ পৰিচয় পিতৃকন্যা ঘৰে দুষ্ট কৰিব যুৱক কান্য বংশৰ ৰজা দৈমথেনৰ পুত্ৰ নাম তেওঁৰ ৰূপে গুণে বিশ্ববিজেতা কিন্তু ৰজা দুৰ্ভাগ্যৰ তাৰ পিতৃ মাতৃৰ লগত ভুল মনোভাৱ কিন্তু দাদা সত্যবানে পৰৰ কাৰণে নিজৰ প্ৰাণদান দিবলৈ গুৰুত্বপূৰ্ণ কৰে মই মোৰ প্ৰাণৰ কন্যা সাবিত্ৰী তেওঁৰ হাততে অৰ্পণ কৰিছো আপুনি কেনে দেখিলে বৰকি সুন্দৰ অতি সুন্দৰ কিন্তু বুলি ৰথ ললে বৰকি কওকচোন কবিতে ভাগ পাতিব যদিও যুৱকৰ ৰূপ লাৱণ্যৰ তুলনা নাই তথাপিতো তেওঁ এতিয়া পঞ্চদশ বছৰ দুৱাৰদলি পাবলৈ মাত্ৰ পূৰ্বতে দৈৱই কৰিছিল বৰ্তমানৰ সপ্তদশ বছৰৰ শেষৰ মাহত কৃষ্ণ দশমীৰ তিথিৰ বিয়লি বেলা অৰণ্যৰ মাজত সৰ্বদক্ষণৰ দ্বাৰা মৃত্যু হ'ব এতিয়া মই বিদায় শুনিলি নহয় তই দেৱৰীৰ কথা ত্যাগ কৰ ত্যাগ কৰাই গৈ সত্যবানৰ ৰথা সাবিত্ৰী আপনার পবিত্র নাম পবিত্র কলঙ্ক সেবা করব আপনি এতদিন কলঙ্কিনী নারী বলে মুখ জগতে আইব গতিকে পিতা মোৰ কল্পনাৰ কাৰেঙৰ গায়ে চুৰমাৰ হ'বলৈ নিদিব পিতা চুৰমাৰ হ'বলৈ নিদিব তুমি মোৰ একমাত্ৰ কন্যা তালে শুনি সকলো কিন্তু তই প্ৰথমে তোমাক মই সত্যবানৰ ল'ব নালাগে নালাগে যাব আই আজি মই পিতৃ ল'ব তোমাৰ ইচ্ছা তাকেই কৰা মই তোমাক আৰু কি উপদেশ দিম মোৰ কাৰণে
উঠা সত্যবান সকলৰ বিৰক্ত তোমাৰ জগতত জন্ম দিবাকৈ তোমাৰ পৰিমা জিলিকি থাকিব এই মই পৰিষ্কাৰ কৰিবা কিমান যথেষ্ট মাত্ৰ নহয় সত্যবান আজি মই বৰ্তমানে শিক্ষাই আৰু অন্ধৰ ৰাজতে নাথাকো সত্যবান মোৰ একমাত্ৰ মৰমৰ কন্যা স্বামীয়ে তোমাক স্বামীৰূপে পাব বিচাৰে ইয়াত তোমাৰ মতামত কি মহারাজ এৰি অভিযোগে মাতে অনন্য মাতে অহৰণ সত্যবান ৰমণীমুখৰ আহিছিলোঁ একমাত্ৰ আপোনাৰ সহায়ৰ বাবে অভিলাষী জীৱনবোৰ বিদায় কালৰ বাবে জনকীৰ্তি মাতৃ এই অভাৱিত আপোনাৰ লগত পিতা দুখ নকৰিব আপোনাক মই বৰ ভাল পাওঁ এই চাইবৰ বস্তুবোৰত মোৰ আত্মা মিলিত হৈ আছে তথাপি কবিতা অতীতৰ মোৰ ৰক্ষা কৰি মই তোমাৰ লগত যাবই লাগিব কাৰণ মই এটা নাৰী একমাত্ৰ চিঞৰিবোৰ সাবিত্ৰী আজি ভন্তে মই গঠন তোমাৰ সুখে দুখে জীৱন ধৰণে তাই একমাত্ৰ সহায় মাত্ৰ তুমি আলামৰ লাড়বোৰ হৃদয় লতন কোনো ক্ষণতে কিবা মনত পেলাও আপোনাৰ কৈছোঁ মই সত্যৰূপে কৰিব কিন্তু একোকে নুবুজিলো মই এই ডাঙৰ ৰাষ্ট্ৰৰ ডাঙৰ বিদ্যুৎ কি কথা বুজি পোৱা নাই মোৰ প্ৰজন্ম এখন ঈশ্বৰ মিলন বান্ধু কোনে জানে কাৰ পথ কেনি মায়া মুহূৰ্তে ত্যাগ কৰি বিদায় দিয়ক মোক আনন্দ মনেৰে যাওঁ মোৰ স্বামীৰ লগত মাত্ৰ শেষ বাক্যসমূহ ৰাখা মানুষ বিদায় আরে